কেওফালে এতিয়া মাত্ৰ মূল্য বৃদ্ধি পেট্ৰল ডিজেলকে ধৰি অত্যাৱশ্যকীয় খাদ্য বস্তুৰ জুই চাই দামে বৰ্তমান সৰ্বসাধাৰণ জনতাৰ চকু কপালত উঠাইছে। পেট্ৰলৰ দাম হ'লগৈ 102 টকাৰো উৰ্ধত। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যৰ কথাটো ক'বই নালাগে। চৰকাৰ বিৰোধী পাৰ্টিৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদৰ ধ্বনিৰে উত্তাল কৰাৰ পিছতো বৰ্তমান গা লৰা নাই চৰকাৰৰ। সৰ্বসাধাৰণ জনতাক বিনামূলীয়া চাউল খুৱাই হাত সাৱটি বহিছে নেকি চৰকাৰ? বৰ্তমান এই প্ৰশ্ন সাধাৰণ জনতাৰ। চাই আৰু যি দেখি আছোঁ আৰু প্ৰথমতে 97 98 100.78 হ'ল। সেয়াই আৰু অসুবিধাৰ সন্মুখীন হ'বই ন বাৰু। তেলৰ দামটো বাঢ়িলে মুঠতে এতিয়া আৰু যান বাহনটো চবকেতো লাগেই। সেইটোৱে আৰু সেইটোৱে তাকে ভাবিছোঁ চিন্তা কৰিব লাগিব আৰু এটা স্কুটিত 3টা বহিব লাগিব। সেইটোৱে কৰিব লাগিব। অঁ সেইটোৱে কৰিব লাগিব। ঠিকে আছে, আমি পাৰিলে 4টাও বহাই ল'ব পাৰিম। সেইটোৱে কৰিম আৰু সুবিধাটো হৈছেই আৰু চৰকাৰ দামটো কমাব লাগে আৰু এতিয়া অলপ সাধাৰণ জনসাধাৰণৰ কাৰণে অসুবিধা হৈছে। অলপ কমালে ভাল আমাৰ কাৰণে আৰু ইয়াৰ কাৰণে চব বস্তুৰে দাম বাঢ়িছে আৰু এইবিলাক পোৱাও টান হৈছে আৰু সেইটোৰ কাৰণে আছে মোটামুটি ঠিক আছে। সিহঁতৰো অলপ অসুবিধা হৈছে নহয় বুলি নহয়, কয় যে ইমান বস্তু দাম বাঢ়িছে কি কৰিব আৰু চব বস্তুৰে দাম বাঢ়িছে আৰু ব্যুৰ ৰিপৰ্ট নৰ্থ ইষ্ট ডেইলি।